Thank you. I now request Shri Amol Singh. We would like to request the volunteers to felicitate Tilutama Hassan sir. Tilutama Hassan. Tilutama Hassan. Sorry for the inconvenience. Next, we would like to felicitate Shri Pawan Kumar sir, MEC. OPD খুলিলেও তাত প্ৰায় 28 লাখ টকা গভৰ্ণমেণ্টৰ ড্ৰাগ ডিপেণ্ডেঞ্চি ট্ৰিটমেণ্ট চেণ্টাৰ আছে তেখেতসকলৰ আমি বেছি কৰাই আছোঁ বেছি কৰোৱাৰ পিছত আমি হেল্থ ডিপাৰ্টমেণ্টৰ লগত টেকআপ কৰি আমি পাৰ্চল কৰি আছোঁ আমাৰ ডিফু যিখন মেডিকেল কলেজ হস্পিটেল I request the volunteers to felicitate Shri Hetsing Longfar, MEC, who is also a member of the PWD board member. Nirola Phangchopi. Nirola Phangchopi. And empowerment of Government of Assam লগতে কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ মিলি আমি আজি সেই ৱৰ্কশ্বপটো আমি অৰ্গেনাইজ কৰিছোঁ কাৰণ আপোনালোকৰ মিডিয়াৰ জৰিয়তে এইবিলাকত জনাব লাগে যে কাৰ্বি আংলং লগতে গোটেই ভাৰত বা অসমত যিবিলাক আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাটো তেখেতে আগতে যিমানখিনি ড্ৰাগছ যিবিলাকত ধৰিছে তেখেতে গোটেইখিনি জুই জ্বলাই দিয়া হৈছে গতিকে সেই ড্ৰাগছৰ নিৰ্মূল কৰাৰ স্বাৰ্থত ড্ৰাগছ নাইকিয়া কৰা স্বাৰ্থত আজি বিশেষকৈ নতুনকৈ উঠি অহা যুৱক যুৱতীবিলাকক ষ্টুডেণ্টছবিলাকক ME স্কুল হাই ছেকেণ্ডেৰী কলেজ ইউনিভাৰ্চিটি ল'ৰাবিলাকে আজিকালি ড্ৰাগছ খোৱা আৰম্ভ হৈছে গতিকে ড্ৰাগছত বেন কৰিবৰ কাৰণে আজি এটা ইয়াত ট্ৰেইনিং দিয়া হ'ব আৰু এপইণ্টেড স্পীকাৰ আছে ৰিটায়াৰ্ড জাজবিলাকো আছে ইয়াত ডক্টৰবিলাক আছে তেওঁলোকে বিতংভাৱে বহলাই ক'ব কাৰণ যিবিলাকৰ ড্ৰাগছ খোৱা ল'ৰাবিলাকৰ তেওঁলোকে কিন্তু সেই ট্ৰেইনিঙত নাহিব আবাতে গতিকে যে আপোনালোকৰ মিডিয়াৰ জৰিয়তে যিবিলাক আপোনালোকৰ মিডিয়াৰ জৰিয়তে সেইটো আমি তেওঁলোকৰ বুজাব লাগে আৰু ভালকৈ আপোনালোকৰ মিডিয়া জৰিয়তে আপোনালোকে ভালকৈ লিখিব লাগে যাতে কাৰ্বি আংলঙৰ ড্ৰাগছ যাতে নাইকিয়া হৈ যায় আজি আপোনালোকে জানে ড্ৰাগছ খোৱা ইয়াত প্ৰায় এৰিয়াতে আছে বিশেষকৈ লাহৰীয়াক খটখটি সেইটো এৰিয়াৰ পৰাহে ড্ৰাগছটো বিক্ৰী কৰে আৰু ডিপুও আপোনালোকে দেখা পাইছে কিছুমানৰ ডিপুও ধৰা পৰি গৈছে গতিকে ড্ৰাগছ নাইকিয়া কৰিবৰ কাৰণে ড্ৰাগছ বেন কৰিবৰ কাৰণে বিশেষকৈ এইটো অৰ্গেনাইজ কৰা হৈছে আৰু আপোনালোকৰ ছ'চিয়েল মিডিয়া ডিউটি আপোনালোকৰ কেনেকৈ কৰিব লাগে গোটেইখিনি তেখেতসকলক বুজাই দিব মই কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ পৰা বহুত দিনত কৈছোঁ যে সেইটো আপোনালোকে ইয়াত আহি এদিন এটা ৱৰ্কশ্বপ পাতিব লাগে আজি সেইটো নগাঁও জিলাত আৰু হোজাই আৰু লগতে কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং সেই চাৰিটা জিলাত মিলি আজি প্ৰিণ্ট মিডিয়াক তেওঁলোকক নিমন্ত্ৰণ কৰিছে ডাইৰেক্টৰ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট গভৰ্ণমেণ্ট অফ আছামৰ পৰা অৰ্গেনাইজ কৰাইছে আৰু কাৰ্বি আংলং অটোনমাছ কাউন্সিলতে সহযোগিতা কৰিছে গতিকে এনেধৰণৰ আমি কাৰ্বি আংলঙৰ ড্ৰাগছ নিৰ্মূল কৰিবৰ কাৰণে অকল CM বা গভৰ্ণমেণ্ট বা কাউন্সিলে এইটো চেষ্টা কৰিলে নহ'ব আপোনালোকে সহযোগিতা কৰিব লাগে আপোনালোকৰ মিডিয়া সেইটো ক'তবা যদি ড্ৰাগছ বিক্ৰী কৰে ক'তবা যদি ড্ৰাগছৰ দোকান আপোনালোকে গম পায় আপোনালোকে লগে লগে মিডিয়া আপোনালোকে প্ৰিণ্ট মিডিয়া আপোনালোকে দেখুৱাই দিব লাগে ছ'চিয়েল মিডিয়া আপোনালোকে পোষ্ট কৰিব লাগে তাৰপিছত আমি যিটো আইনমতে আমি ব্যৱস্থা কৰোঁ সেইটো কাৰণে আমি SP এডিশ্যনেল SP ক্ৰাইমো মাতিছোঁ আৰু ইয়াত পুলিচ ডিপাৰ্টমেণ্টো মাতিছে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আছে গোটেইখিনি ইয়াত মতা হৈছে গতিকে আপোনালোকে ইয়াত সহযোগিতা কৰাৰ কাৰণে মই আপোনালোকক ধন্যবাদ দিছোঁ আমি ড্ৰাগছৰ ঠাইত স্পৰ্টছ কালচাৰ আনিবৰ কাৰণে কাৰ্বি আংলং আমি চেষ্টা কৰি আছোঁ
তাৰ কাৰণে আপোনালোকে সহায়িতা কৰিব লাগিব মদ খোৱা ইমান নহয় কিন্তু ড্ৰাগছ খোৱাটো সেইটো এডিক্টেড হৈ যাব তেতিয়া গোটেই লাইফটো বৰবাদ হ'ব তাৰ লগতে যিজন ল'ৰাটো বেয়া হ'ব তাৰ গোটেই পেৰেণ্টছ ফেমিলিও বেয়া হৈ যায় গোটেইখিনি টেনশ্যন হৈ যায় এইটোতো আপোনালোকে জানে তাৰ গোটেইখিনি ৰিলেটিভবিলাকৰ এইটো টেনশ্যন হৈ যায় গতিকে সেইটো নিৰ্মূল কৰিবৰ কাৰণে আপোনালোকে সহায়িতা কৰিব লাগে গতিকে মিডিয়াবিলাকক মই ধন্যবাদ দিছোঁ আপোনালোকে ইয়াত যিটো পাৰ্টিচিপেণ্টছ কৰিছে আপোনালোকৰ কাৰণে ইয়াত গোটেইখিনি ব্যৱস্থা কৰিছে গতিকে আপোনালোকক সহায়িতা কৰক আৰু আপোনালোকে সেইটো অংশগ্ৰহণ কৰক In and electronic media operations under NEPDDR sponsored by Social Justice Empowerment Government of Assam. Respected Director, Additional Secretary, my friend Bhaskar Jyoti Mohanto, my colleagues, all honorable GT members present here, honorable MEC Board Chairman, District Commissioner, respected Nerula Bhumchopi, Superintendent of Police, Sanjay Saikia, guest of honor, Superintendent, guest of honor, Dr. Thaneswar Kulita, retired district session judge, additional SP crimes, participants, all media friends present here, ladies and gentlemen. It has given me immense pleasure to be present here today as a chief guest at an important capacity building program under a National Action Plan for Drugs Demand Reduction. I would like to begin by thanking the directors of Social Justice and Empowerment Assam, Mr. Bhaskar Jyoti Mohanto, for organizing this meaningful event in Difu and for involving media professionals who have among the most powerful catalysts of social change in the ongoing national mission to combat drugs abuse. The challenge posed by drugs abuse in our society today are no longer confined to big cities or distant places. They are present in our own home, communities, and schools, and white governments and institutions can create policies and provide services. The fight against drug addictions requires a collective effort from families and communities, most critically from various voices that reach the public every day, the media. Opinion raised, awareness, highlight stories of recovery and hold both society and system accountable through your stories, your helpfulness, your broadcast. You can bring real transformations. You can break the stigma, the prevent